হাই ডিয়াৰ ভিউয়াৰ্ছ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ নিবনুৱাসকলৰ কাৰণে এটা জব ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে আকৌ ইণ্ডিয়ান পোষ্ট অফিচ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 98,083 পোষ্ট মুকলি কৰা হৈছে। ইয়াত কি পোষ্ট মুকলি কৰা হৈছে, কি বিভাগত কি বিভাগত এই পোষ্টসমূহ মুকলি কৰা হৈছে আপোনালোকক সম্পূৰ্ণ ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব আৰু যিসকল নেকি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে সেইসকলক বহুত ধন্যবাদ। তো বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইয়াতে চাওক পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে। দি ইণ্ডিয়ান পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2022 পোষ্ট ৱাইজ ভেকেঞ্চি পোষ্টমেনৰ কাৰণে 59,099 ভেকেঞ্চি মুকলি কৰা হৈছে আৰু মেইল কাৰ্ডৰ 1,445 ভেকেঞ্চি মুকলি কৰা হৈছে। মাল্টিটাস্কিং MST চমুকৈ MSTৰ 37,539 ভেকেঞ্চি মুকলি কৰা হৈছে। প্ৰায় ক'বলৈ গ'লে 1 লাখ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে চাওক 98,083 ভেকেঞ্চি মুকলি কৰা হৈছে। এই ভেকেঞ্চিসমূহ মুঠ 23টা জোন ৱাইজ ভেকেঞ্চি মুকলি কৰা হৈছে। 23টা চাৰ্কুল ৱাইজ ভেকেঞ্চি মুকলি কৰা হৈছে। 23টা চাৰ্কুলত এই ভেকেঞ্চিসমূহ মুকলি কৰা হৈছে। তো বন্ধুসকল, কোনটো চাৰ্কুলত কিমান ভেকেঞ্চি মুকলি কৰা হৈছে ইয়াতে টেবুলত চাওক। বন্ধুসকল, এই টেবুলখনত সম্পূৰ্ণ ডিটেইলছটো আছে। ইয়াতে চাওক দি ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট 2022 region wise vacancy for various posts have been tabulated below. Circle Andhra Pradesh 2,289 vacancy postman vacancy karne ulaise aru mail guard vacancy 108 vacancy mukoli kora hoise Andhra Pradesh MST vacancy 1,166 আৰু অসমত 934 পোষ্টমেন ভেকেঞ্চি মুকলি কৰা হৈছে। অসমত মুঠ পোষ্টমেনৰ 934 ভেকেঞ্চি মুকলি কৰা হৈছে আৰু মেইল গাৰ্ডৰ ভেকেঞ্চি মুকলি কৰা হৈছে 73 ভেকেঞ্চি আৰু MST ভেকেঞ্চিৰ 747 ভেকেঞ্চি মুকলি কৰা হৈছে। তো বন্ধুসকল, আপোনালোকে এই টেবুলটো ক'ত পাব, আপোনালোকে কেনেকৈ এইটো পেজত আহিব পাৰিব, আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংকটো দি ৰাখিম। আপোনালোকে ডাইৰেক্ট লিংকৰ পৰাই এইটো ৱেবছাইটত আহিব পাৰিব। তো আহি সম্পূৰ্ণ ষ্টেপ চাব পাৰিব। তো বন্ধুসকল, ইয়াতে চাওক এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে যে এপ্লাই কৰিব কি এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব। ইয়াতে পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন কি দিয়া আছে। ইয়াতে চাওক পোষ্টমেন কি এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব। কেণ্ডিডেটছ মাষ্ট পাছ 10 or 12 ফ্ৰম এনি ৰিকগনাইজড বৰ্ড। আবেদনকাৰীগৰাকী 10ম অথবা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব যিকোনো বৰ্ডৰ পৰা। তাৰপিছত ইয়াতে দিয়া আছে মেইল গাৰ্ডৰ পোষ্টৰ বাবে কি কোৱালিফিকেশ্যন থাকিব লাগিব। কেণ্ডিডেটছ মাষ্ট পাছ 10 or 12 ফ্ৰম এনি ৰিকগনাইজড বৰ্ড। আবেদনকাৰীগৰাকী অৰ্থাৎ প্ৰাৰ্থীগৰাকীৰ নিম্নতম যোগ্যতা 10ম শ্ৰেণী হ'ব লাগিব আৰু উচ্চতম যোগ্যতা দ্বাদশ শ্ৰেণী হ'ব লাগিব আৰু সেই প্ৰাৰ্থীগৰাকীৰ কম্পিউটাৰ স্কিল থাকিব লাগিব। কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। MSTৰ কাৰণে কেণ্ডিডেটসকলৰ কি শিক্ষাগত যোগ্যতা থাকিব লাগিব। 10 পাছ আৰু 12 পাছ কৰিব লাগিব। ইয়াতে চাওক সেইসকলো কম্পিউটাৰ স্কিল থাকিব লাগিব। এতিয়া চাই লওক ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট ছিলেকশ্যন প্ৰচেছ কেনেকৈ ছিলেকশ্যন কৰা হ'ব। ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্টত কেনেকৈ ছিলেকশ্যন কৰা হ'ব। দি ছিলেকশ্যন অফ দি কেণ্ডিডেটছ ফৰ ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট 2022 উইল বি মেৰিট বেষ্টত আপোনাক মেৰিট ৱাইজত আপোনাক ছিলেকশ্যন কৰা হ'ব। এইটো যেতিয়া নতুনকৈ
ৱেবছাইটত আপডেট ৰিলিজ হ'ব তেতিয়া আপোনালোকক আকৌ ভিডিঅ' বনাই জনাই দিম কেনেকৈ সিলেকশ্যন কৰা হ'ব প্ৰসেছটো কেনেকুৱা হ'ব তো এতিয়া চাই লওক সিলেবাস আৰু স্যালাৰি কিমান দিয়া হ'ব মান্থলি স্যালাৰি কিমান পাব আপুনি দৰমহা কিমান পাব ইণ্ডিয়ান পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2020-22 স্যালাৰি ইয়াতে দিয়া আছে 33,718 33,718 টকাৰ পৰা আৰম্ভ কৰি 35,370 টকালৈকে আপুনি এইসমূহ বিভাগত আপুনি দৰমহা পাব তো এতিয়া আপোনালোকে চাই লওক আপোনালোকে যে আবেদন কৰিব আবেদন কেনেকৈ কৰিব লাগিব অফলাইনত কৰিব লাগিব নে অনলাইনত কৰিব লাগিব এটা চাওক এপ্লিকেশ্যন মোড অনলাইন এপ্লাই অনলাইনৰ বাবে এপ্লাই কৰিবলৈ কিমান টকাৰ ফিজ পে কৰিব লাগিব এতিয়া ৱেবছাইটত উপলব্ধ নাই যেতিয়া উপলব্ধ হ'ব আপোনালোকক জনাই দিম তো ভিডিঅ'টো তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন নতুন ইনফৰমেশ্যন তথা আপডেট পাবলৈ থ্যাংকস ফৰ ওয়াচিং জয় আহোম